হেল্ল' নমস্কাৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব চাই আজি যাওঁ আকৌ এঠাইলৈ সেয়াই ভাবিছোঁ আপোনালোককো দেখাওঁ কলৈনো যাওঁ কি কৰোঁ বাকী ভিডিঅ'টো চাই থাকিব আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু আজি যাত্ৰাটো ট্ৰেইনেদিয়ে হ'ব সেইকাৰণে আমি ৰাতিপুৱা পালোহি ষ্টেচন এতিয়া আমি ট্ৰেইনৰ কাৰণে অপেক্ষাত আছোঁ ট্ৰেইনখন আহিলে আমি উঠি দিম আৰু তাৰ পাছত বাকীখিনি আপোনালোকক দেখাই আছোঁ কলৈনো যাওঁ কি কৰোঁ আৰু ভাল পাব চাই নিশ্চয় এতিয়া ট্ৰেইন পালেহি আমি তিনিটাই ট্ৰেইনত উঠি কৰি ল'লোঁ লৈ পেলাই এতিয়া লাহে লাহে গৈ থাকিম আৰু চাই থাকিব আজি হৈছে নেক্সট ডে আমি তিনিটাই পালোহি ৰাতিপুৱা 5টাতে পাই লৈ পেলাই হোটেল এখন ল'লোঁ লৈ ধুনীয়াকৈ তিনিটাই ফ্ৰেছ হৈ পেলাই এতিয়া মন্দিৰৰ ফালে আহিছোঁ আচলতে আমি আহিছোঁ দুৱাৰকা দিশ মানে যেতিয়া ভগৱান শ্ৰীকৃষ্ণই কংসক বধ কৰিছিল আৰু তেতিয়াই কংসৰ শহুৰেকে বাৰে বাৰে কৃষ্ণ আৰু তেওঁৰ পালি পহৰীয়াবিলাকক আক্ৰমণ কৰিছিল কৃষ্ণই পালি পহৰীয়া আৰু গোটেই সকলোবিলাকৰ কথা ভাবিয়ে মথুৰা এৰি আহিম বুলি মনতে থিৰাং কৰিছিল আৰু তাৰ পাছতে শ্ৰীকৃষ্ণই বিশ্বকৰ্মাক নিৰ্দেশ দিছিল যে দুৱাৰকাত এটা সোণৰ মহল বনাবলৈ আৰু বিশ্বকৰ্মাই ৰাতিটোৰ ভিতৰতে দুৱাৰকাত এটা সোণৰ মহল বনাইছিল আৰু শ্ৰীকৃষ্ণ আৰু তেওঁ পালি পহৰীয়াবিলাক মথুৰা এৰি একেবাৰে গুচি আহিছিল এই দুৱাৰকালৈ আৰু এইখনে হৈছে ঘুমটি নদী ইয়াত আমি এতিয়া গা ধুব লাগিব আৰু মাছকেইটা চাওকচোন ইমান ধুনীয়া আৰু পানীবিলাক যে ইমান চাফা খুব ধুনীয়া লাগিছে আচলতে এইখন হৈছে আৰৱ সাগৰ আৰু আৰৱ সাগৰ দি অকণমান ফালৈ পাতি আহিছে এইখন নদী সেয়ে ঘুমটি নদী বুলি কয় আৰু এয়া হৈছে অৰিজিনেল মুকুতামণি এতিয়া আমি তিনিওটাই গা ধুম তাৰ আগতে পূজা দিব লাগিব আমাৰ বাইদেৱে ভয় কৰি আছে আমি এতিয়া ধুনীয়াকৈ চাকি বন্তি জ্বলাই ইয়াত পূজা কৰি এতিয়া ধুনীয়াকৈ পূজা কৰি লওঁ তাৰপাছত আমি তিনিওটাই গা ধুই পেলাই মন্দিৰৰ ভিতৰলৈ যাম যদি পাৰোঁ দেখাম বাৰু আপোনালোকক আমাৰ এগৰাকী পানীলে ভয় তাই হেনো পানীত গা নোধোৱাই সেয়াই আৰু যেনে তেনে অকণ ধুৱাই লৈ যাওঁ বাৰু যদি নাকান এনে তাই পানী বহুত বেছি ভালে পায় নাজানো পটককৈ আজি কি হ'ল পানী ইমান ভয় খাইছে হিন্দু ধৰ্মৰ পবিত্ৰ চাৰিখন ধাম বদ্ৰীনাথ দুৱাৰকা পুৰী আৰু ৰামেশ্বৰমৰ ভিতৰত এয়া হৈছে দুৱাৰকা ধাম মন্দিৰ আৰু এতিয়া আমি ভিতৰলৈ যাম আহিয়ে গম পালোহি যে মন্দিৰৰ ভিতৰলৈ মোবাইল কেমেৰা একো লৈ যাব নোৱাৰে সেয়েহে জমা কৰি থৈ যাব লাগিব আপোনালোকক ভিতৰখিনি দেখাবলৈ নোৱাৰিম বাহিৰৰ পৰাই দেখাই দিছোঁ এয়া চাওক ইমান ধুনীয়া লাগিছে মন্দিৰৰ পৰিৱেশ মন্দিৰৰ পৰা ওলাই আহিলোঁ তিনিটা ওলাই আহি পেলাই ভাবিলোঁ উদ্যত উঠোঁ কোনোদিনে উঠি পোৱা নাছিলোঁ আজি প্ৰথমবাৰৰ বাবে উঠিছোঁ ভয়ো লাগিছে আৰু মূৰটো অকণ ঘূৰোৱা নিচিনা লাগে যেতিয়া ওপৰলৈ যায় ভয় উঠিলোঁ আৰু বাকী হ'লেও ভাল লাগিল আৰু এই যে দলংখন এই দলংখন হৈছে সুদামা সেতু দলং কিন্তু এতিয়া কোনো মানুহ যাবলৈ দিয়া নাই বন্ধ কৰি থৈছে বৰ্তমান এতিয়া আমি এইখিনি উঠি লৈ পেলাই যাম আৰু ৰুমলৈ এতিয়া হৈছে আবেলি মানেনো কি ইয়াত সূৰ্যটো ডুব যায় বহুত সময়ৰ পিছতহে আমি ছানছেট পইণ্টলৈ আহিছোঁ ছানছেট পইণ্ট এইকাৰণে কোৱা হৈছে যে ইয়াত হেনো সূৰ্যটো ডুব যোৱা খুব ধুনীয়াকৈ দেখা পোৱা যায় একদম ওচৰৰ পৰা দেখা নিচিনা লাগে এতিয়া এয়া হৈছে আৰৱ সাগৰৰ পাৰখিনি চাওকচোন পানী কেনেকুৱা যে ঢৌ দি আছে আৰু শব্দটো আচলতে খুব বেছি শব্দৰ কাৰণে মই মিউটত ৰাখি দিলোঁ আৰু এয়া চাৰিওফালে ইমানেই ধুনীয়া চাফা কৰি ৰাখিছে সেয়াই আৰু এতিয়া আমি এইখিনি চালোঁ চাই মেলি পেলাই অকণ আগলৈ যাম আগলৈ মানে আগত হেনো এটা শিৱ মন্দিৰ আছে পানীৰ মাজত সাগৰৰ পানীৰ মাজত আছে বুলি শুনিছোঁ চাওঁচোন তাকে চাই এতিয়া আমি আহিছোঁ শিৱ মন্দিৰটোলৈ এইভাগে শিৱ মন্দিৰটো এতিয়াও খুব বেছি ভালদৰে বনোৱা নাই লাহে লাহে বনাই আছে বাৰু পাছলৈ চাগে আৰু ধুনীয়া লাগিব সেয়া পানীৰ মাজতে আছে চাৰিওফালে পানী মন্দিৰটো মাজত ৰাখিছে আৰু ইয়াত বহুত মানুহ আহিছে সকলোৱে চাবও আহিছে আৰু ভগৱানৰ ওচৰত সেৱা কৰিবলৈও আহিছে সেয়া চাওক পানীৰ মাজত এনেকুৱা মন্দিৰ আৰু এই ছিষ্টেমটো ৰাখিছে আহিব পৰাকৈ সেয়া আৰু আমি এতিয়া মন্দিৰত তিনিওটাই সেৱা কৰি লওঁ এতিয়া আমি তিনিওটাই সেৱা কৰি ল'লোঁ আৰু এইগৰাকীয়ে যে সেৱা কৰা ষ্টাইলে বেলেগ চাওকচোন কেনেকৈনো সেৱা কৰে বাপৰে এতিয়া এগৰাকীয়ে জঁপিয়াই আছে তাইক অকণ তেনেকৈ খেলিবলৈ দিছোঁ আৰু আমি সূৰ্যটো মাৰ যোৱালৈ চাই আছোঁ বাৰু এতিয়া সূৰ্য লাহে লাহে মাৰ গৈছে আৰু পৰিৱেশটো একদম ঠাণ্ডা হৈ গৈছে আৰু ইমান ধুনীয়া লাগিছে ঢৌ মাৰি আছে সাগৰৰ তাৰ উপৰিও বতাহজাকৰ কথা ক'বই নালাগে আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো ভাল লাগিলে
লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।